everyone, welcome back to my YouTube channel. মোৰ এই নতুন ব্লগটোলৈ আপোনালোক সকলোকে পুনৰ একবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে সানডে। এতিয়া আসলতে 10টা বাজিয়ে গ'ল বাৰু মই গাপা ধুই মেলি ৰেডি হৈ আছো এফালে যাবৰ কাৰণে। ব্ৰেকফাষ্ট হৈ গ'ল আপোনালোকে দেখিলেই ষ্টাৰ্টিংতে। আৰু এতিয়া মই ৰেডি হৈছো এফালে যাবলৈ। মোৰ মানে কি হ'ল ফুলপুলি আনিবলৈ যাব লাগে, তো ভাবিছো নাৰ্সাৰী এখনৰ পৰা আহোঁগে, কিন্তু আমাৰ এইডোখৰত মই নাৰ্সাৰী তেনেকৈ দেখাই নাই। তো চাওঁ হয়তো বশিষ্ঠৰ ফালে এখন আছে, সেই তালৈও যাব পাৰোঁ। আৰু যদি তালৈ যাওঁ মই বশিষ্ঠৰ আগৰ ফ্লেটৰ জেগালৈ যাম, কাৰণ তাতে অকণমান কিবা এটা চাবও আছে, মানে চেক কৰিব আছে তাতে কিবা বস্তু থাকি অহা নাইতো। মানে নেক্সট মান্থৰ পৰা চাগে তাতে আকৌ নতুন ভাড়াৰ মানুহ আহিব, তো সেইকাৰণে সেই ঘৰটো একবাৰ চাই আহিমগৈ। মানে মেক্সিমাম বস্তু মানে লৈ অহা হৈছিলে, কিন্তু দুই এটা বস্তু তাত থৈ অহা হৈছিলে। যদি কাৰ্পেণ্টাৰখিনি আকৌ যদি পেলাই মেলি দিয়া নাই তেতিয়াহ'লে ঠিকে আছে, তথাপিও একবাৰ চেক কৰি আহিমগৈ আৰু সেয়াই এতিয়াহে যাওঁ ভাবিছোঁ। সেইফালেই যাম বুলি ভাবিছোঁ বাৰু। যদি ওচৰতে পাওঁ তেতিয়া ওচৰৰ পৰাই আনিম, আৰু যদি নাপাওঁ তেতিয়া সেই বশিষ্ঠৰ ফালে যাব লাগিব। ওচৰতে পাই যদিও আচলতে মই চিনি নাপাওঁ, আৰু ভাবিছোঁ মানে সেইফালে মানে লখৰাৰ ওচৰত মানে এখন বৰ ধুনীয়া নাৰ্চাৰী আছে, আৰু তাতে মানে ইমান ধুনীয়া ধুনীয়া ফুল পায়। যদি মই তালৈ যাওঁ আপোনালোকক মই ভিডিঅ'ত দেখাম। মই তালৈ যাবলৈ বুলিয়ে আচলতে ওলাইছোঁ। আৰু সেয়াই সেইদিনাখন যে পৱন দা আহিছিলে, পৱন দাহঁতৰ ঘৰৰ পৰা আহিমগৈ অকণমান। বৌ আছে, তো একবাৰ লগ কৰি আহিম যদি সেইফালে যাওঁ আৰু। তো আহক তেতিয়াহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু এইফালে ইবি এজনী শুই আছে, আৰু মইতো আপোনালোকক ব্লগত কৈছিলোঁৱেই যে ৰিংকু উৰিষ্যা গৈছে, এওঁ নাই আচলতে ঘৰত। তো এওঁ অহা কথা আছিলে কাইলৈ, মানে ট্ৰেইনত কাইলৈ নহয় আজি ট্ৰেইনত উঠা কথা আছিলে। ছানডে আছিলে ট্ৰেইন, মানডে পোৱা কথা। তো কাইলৈ মানে পোৱা কথা আছিলে, কাইলৈ মৰ্ণিং। কিন্তু কি হ'ল মানে কিবা আকৌ কাম আহি গ'ল, মানে তাত থাকিবলগীয়া হ'ব, আৰু এসপ্তাহ বেছি থাকিবলগীয়া। তো আকৌ আমি এসপ্তাহ অকলে অকলে থাকিব লাগিব। তো সেয়াই তেওঁ আকৌ মানে সেই এসপ্তাহৰ পিছতহে আহিব। মই ভাবিছিলোঁ মানে কি ৰিংকু আহিলে মানে যাম আৰু নাৰ্চাৰীলৈ গাড়ীতে গৈ পেলাই মানে ফুলৰ পুলি অলপমান লৈ আহিমগৈ। কিন্তু এতিয়া নহ'ব, এতিয়া মই বাছতহে যাব লাগিব, চিটি বাছত। তো সেইকাৰণে সোনকালে ওলাইছোঁ। গৈ পেলাই প্ৰথমতে চাগে পৱন দাহঁতৰ তালৈ যাম, তাৰপিছত পিছবেলা ফুলৰ পুলি লৈ মেলি মই ঘৰলৈ গুচি আহিম আৰু। তো আহক তেতিয়াহ'লে আজি ছানডে ব্লগটো ষ্টাৰ্ট কৰোঁ, আৰু মইনো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। হে এভৰিৱান, এয়া মই ৰেডি হ'লোঁ যাবলৈ, আৰু মই ব্ৰেকফাষ্ট কৰিয়ে লৈছোঁ ইয়াতে। লাঞ্চে মই তাত কৰিমগৈ গৈ। আৰু ইয়াৰ পৰা মোৰ যাওঁতে 1 ঘণ্টা লাগিব, মানে বাছত যাম ন, প্ৰায় 40-50 মিনিট লাগি যাব মানে। আকৌ তাৰপিছত নাৰ্চাৰী যোৱা প্লেনো আছে। চাওঁ নাৰ্চাৰী যাবলৈ সময় হয়নে নহয়, কাৰণ সেইখনলৈ গ'লে মানে ডাঙৰ হয় ন নাৰ্চাৰীখন, প্ৰায় 1 ঘণ্টামান লাগি যায় মানে। আৰু যদি মানে লেট হৈ যায়, কাৰণ আন্ধাৰো হৈ যায় ন আজিকালি সোনকালে, যদি লেট হৈ যায় তেতিয়া মই গুচি আহিম। বেলতলা বজাৰতো ফুলৰ পুলি পায়, তেতিয়া সেই বজাৰৰ পৰাই কিনি মেলি ইয়ালৈ গুচি আহিম আৰু। তো সেয়াই, লেট নকৰোঁ, এতিয়া গৈ থাকোঁ। তাৰপিছত আপোনালোকক লগ পাইছোঁ। প্লিজ আপোনালোকে ব্লগটো এণ্ডিঙলৈকে চাই থাকিব। আৰু এয়া মই পাটৰকুছি আহি পাই গ'লোহি, আৰু এইটো আমাৰ আগতে থকা ফ্লেটটোলৈ যোৱা গলিটো হয়। হে গাইজ, ফাইনেলি মই পাটৰকুছি আহি পালোহি, আৰু এইটো আমাৰ আগতে থকা ফ্লেটটো আছিলে। মই একচুৱেলি চেক কৰিবলৈ আহিছিলোঁ যে কিবা থাকি গ'ল নেকি বস্তু। এইটোতে আছিলে, এইটো আমাৰ বেডৰুম আছিলে। বাকীবোৰ সেই মানে যোৱাৰ পিছত মানে সেই কালাৰ কৰি দিয়া হৈছে। তো এই গোটেইখন খেলি মেলিয়ে হৈ আছে বাৰু, আৰু নতুন ভাড়াতীয়া অহাও নাই মানে। তো এইটোৱে আছিলে আমাৰ বেডৰুমটো। 5 বছৰ ইয়াতে আছিলোঁ, বিয়া হোৱাৰ পিছৰ পৰা এইটো বিল্ডিঙতে আছিলোঁ মানে আমি। আৰু এইডোখৰ পাটৰকুছি বুলি কয়, ইয়াতে আছিলোঁ আমি। আৰু সেয়াই এতিয়া পৱন দাহঁতৰ তালৈ যাম লাঞ্চ কৰি পেলাই। মানে মই মানে ইয়াত সোমালোঁ, মানে ইয়াৰ ফ্লেটটো চাবলৈ আহিলোঁ কেনেকুৱাটো কিনো হৈ আছে। আমি যোৱাৰ পিছত কালাৰ কৰিলে অকণমান চাগে ডাৰ্ক কালাৰ কৰিছে নেকি, এই গ্ৰীণটো। আগতে লাইট আছিলে, এতিয়া ডাৰ্ক কৰি পেলালে। আৰু সেয়াই ভাল লাগিছে, নতুন মানুহ আহিব আকৌ ইয়ালৈ। তাৰপিছতে এতিয়া যাওঁ পৱন দাহঁতৰ তাত। পৱন দা নাই, বৌ আছে। তাতে লাঞ্চ কৰি পেলাই আকৌ মই যদি টাইম হয় নাৰ্চাৰীত সোমাম, যদি নহয় তেতিয়া আকৌ মই বেলতলা বজাৰতেই মানে ফুলখিনি কিনি পেলাই আকৌ মই নুনমাটি যামগৈ। ঠিক আছে তেনেহ'লে, আকৌ আপোনালোকক লগ পাই আছোঁ। হে এভৰিৱান, আজি আকৌ মই নেক্সট ডেহে ভিডিঅ' শ্বুট কৰিছোঁ। কালি মই তাত গৈ পেলাই মানে আমাৰ সেই আমি মানে থকা পুৰণা ফ্লেটটোৰ পৰা গৈ সেই পৱন দাহঁতৰ তাত গ'লোঁ। তাতে ভাত পানী খাই মেলি মানে মই আকৌ ইয়ালৈ গুচি আহিলোঁ, নুনমাটি। আৰু তাত মানে ভিডিঅ' কৰা নহ'লে, কাৰণ চবে ভাল নাপায় ন, সেইকাৰণে মই মানে তাতে কেমেৰা নুলিয়ালোঁগৈ গৈ পেলাই, আৰু কথা পাতিব লাগিলোঁ বৌৰ লগত। তাৰপিছত থাকিয়ে গ'ল মানে। আৰু তাৰ পৰা মানে লাঞ্চ কৰি পেলাই মই ডাইৰেক্ট মানে ঘৰলৈ আহিলোঁ। বেলতলা বজাৰত সোমাইছিলোঁ, কিন্তু নাৰ্চাৰী যোৱা নহ'লে, কাৰণ ছানডে আছিলে কালি। আৰু মানে ছানডে অকণমান বাছ চাছবিলাক এইফালে কম পায়, চানমাৰীৰ ফালে। GS ৰোডত মানে ধুনীয়াকৈ পাই যায়, কিন্তু এইফালে মানে অকণমান কম পায়। সেইকাৰণে মই বোলো নহয়, লেট নকৰোঁ, নাৰ্চাৰী বেলেগ এদিন যাম। বেলতলা বজাৰৰ পৰাই দুটামান পুলি লৈ যাওঁ, মই তাতে পাই যাম। তো সেই তাৰ পৰাই মানে মই পুলি দুটামান কিনিলোঁ। ইমান মানে খাচ নাপালোঁ, আৰু তাত একদম নাৰ্চাৰীৰ নিচিনা নাপায় মানে।
তথাপিও পাই নোপোৱা নহয় তো সেই তাৰ পৰাই মই কিনি মেলি মানে ধুনীয়াকৈ গুচি আহিলোঁ আৰু গধূলি মানে ভিডিঅ' নবনালোঁ আৰু এতিয়া মই এতিয়া মানে সেই কালি মানে মই আপোনালোকক ভিডিঅ'টো মানে যিমানটো টাইমত এৰিছিলোঁ আজি সিমানটো টাইমতে আকৌ ষ্টাৰ্ট কৰিছোঁ এতিয়া গা পা ধুই আহিলোঁ তাৰপিছতে এতিয়া সেই লাঞ্চ কৰাই নাই লাঞ্চ কৰোঁগৈ তাৰপিছতে আপোনালোকক আকৌ লগ পাই আছোঁ কাৰণ আজি মই ফুলৰ পুলিকেইটাও ৰুম মই আপোনালোকক দেখাম মইনো কি আনিলোঁ এতিয়া মানে মই সেই কাপত থৈ পেলাই পানী দি পেলাই থৈ দিছোঁ দেখাইছোঁ আপোনালোকক ৰ'ব চাওক এইটো হৈছে পিটনিয়া বুলি এইটো পিটনিয়া মেবি মানে এইটো আৰু এইটো প্ৰায় একেই দেখিবলৈ এইটো পিটনিয়া আৰু এইটো কি জেনেলিয়া নে জিলেনিয়া কিবা এটা বুলি কৈছিলে মই নামটো পাহৰিলোঁ আৰু এয়া কেইটামান আনিছোঁ নাৰ্জী ফুলৰ পুলি নাজানো আৰু এইটো হাইব্ৰিডটো হয় নে নহয় সেই ডাঙৰ ডাঙৰ যোনটো ফুলে সেইটো ভাল লাগে মই আকৌ লোকেলটো ইমান ভাল নাপাওঁ মানে কিবা এপতীয়াটো ভাল নালাগে মানে সৰহকৈ ফুলিলে ভাল লাগে ইয়াত কেইটা পুলি আছে মই সেইটোও নাজানো পিছে আছে 6-7টামান তাৰপিছতে সেইখিনি এতিয়া ৰুব লাগিব তো সেইকেইটা কিনিলোঁ সেই সৰু সৰুকেইটা আৰু 2টা ইন্দ্ৰমালতীৰ পুলি আনিছোঁ চববোৰ মানে ইমান তাতে ভাল নাই ইন্দ্ৰমালতীও সৰু পুলি নাপালোঁ ডাঙৰ ডাঙৰ পুলিহে কিনিছোঁ ফুল ফুলিয়ে আছে মানে ৰ'ব দেখাইছোঁ এইটো চাওক এইটো পিংক কালাৰ এইটো ধুনীয়া মানে চুবলৈ ভয় লাগে নহয় আকৌ নুফুলিব বুলি আৰু এইটো এটা তো সেয়াই সেইকেইটা পুলিয়ে মই কিনি আনিলোঁ কালি আৰু এতিয়া লাঞ্চ কৰি মেলি ৰুম ৰাতিপুৱা ৰুম বুলি ভাবিছিলোঁ কিন্তু ৰ'দটো ইমান চোকা হৈছে সেইকাৰণে ৰাতিপুৱা ৰোৱা হোৱা নাই আৰু এজনী দেখিছেনে ইবি পিছফালে কেনেকৈ শুই আছে ভেকুৰীটো হোৱা দি ইবি ই হৈ থাক তাই ভাত পানী খাই মেলি শুই আছে এজনী তাৰপিছতে সেয়া এতিয়া মই ভাতটো খাই লওঁগৈ তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ চ' গাইজ এতিয়া খোৱা বোৱা হৈ গ'ল এতিয়া যাওঁ ফুলৰ পুলিকেইটা ৰুই লওঁ নহ'লে আকৌ সন্ধিয়াই লাগি যাব টাবকেইটা ৰেডি আছে বাছ ৰুই দিলেই হ'ব ৰুই পেলাই পানী চানী দি দিলেই হ'ব খালি সাৰ মিলাব আছে মই সাৰ পেকেট কিনিও আনিছিলোঁ কেঁচুসাৰ এপেকেট সেই পেকেট মিলাই দিম তাৰপিছত ফুলৰ পুলিখিনি ৰুই দিম আহক তেতিয়াহ'লে ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰোঁ আৰু এয়া এতিয়া মই বেলকনিত বহি লৈছোঁ ৰুবলৈ এইকেইটাই টাব আছে আৰু 2টা আছে সেই ওপৰত আছে সেইকেইটা মাটি ভৰাই থোৱা আছে সেইকেইটাত সেই ইন্দ্ৰমালতীকেইটা ৰুই দিম আৰু এজোপা দেখিছে এনেকুৱা শুকাই মেলি এইটো টাবৰ কাৰণে ফুলৰ পুলি আনিবই লাগিব আৰু মোৰ মানে টাবকেইটা ইমান লেতেৰা হৈছে লেতেৰা মানে কি ধূলি হৈ নিচিনা হৈ গ'ল যে কালাৰ কৰিব হ'ল মানে কালাৰ আনি থোৱা আছে কোনোবা এদিন সেই টাবকেইটাত গোটেই কালাৰো কৰিব লাগিব আকৌ ৰেড কালাৰ কৰি দিম মানে ইটা ৰঙৰ যোনটো সেইটো কালাৰটো কৰি দিব লাগিব এইটো কাৰণে ইয়াত ভাবিছোঁ এটা বাগানভিলীয়া পুলি লগাম আৰু সেইকাৰণে আচলতে মই নাৰ্চাৰী যাবলৈ ওলাইছিলোঁ কাৰণ নাৰ্জী ফুলৰ পুলি বা এনেকুৱা পিটনিয়াটো বজাৰতো পোৱা যায় আৰু সেই হেৰিটো পোৱা নাযায় ন মানে হেৰিটো বজাৰতো পোৱা যায় কিন্তু বজাৰত মানে সেই দামবোৰ বহুত বেছি কয় নাৰ্চাৰীতকৈ মানে দুগুণ কয় সেইকাৰণে মই নাৰ্চাৰী যাব খুজিছিলোঁ আচলতে আৰু এইফালে এতিয়া ইয়াতে ৰুম এয়া ৰ'ব মই দেখাইছোঁ ৰ'ব মই বেক কেমেৰা কৰি দেখাইছোঁ আৰু ৰ'দটো একদম চকুতে পৰিছেহি মানে আহি পেলাই এইটো হৈছে কেঁচুসাৰ এইটো কেঁচুসাৰটো মিক্স কৰি দিম মাটিখিনিৰ লগত আৰু এইকেইটা মোৰ টাবকেইটা বৰ চাফা চিকুণ হৈ নাই আৰু দেই আপোনালোকে এনেকৈ মুচি দিব লাগিব ৰোৱাৰ পিছত আৰু প্ৰত্যেক বছৰে ফুলৰ পুলি ৰোৱাটো মানে এটা অভ্যাস হৈ গৈছে ছিজন ফ্লাৱাৰৰ দিনত মানে এনেকৈ ফুল পুলি ৰুই সঁচাকৈ বহুত ভাল লাগে আৰু যেতিয়া ফুলখিনি ফুলি আহে তেতিয়াতো আৰু ভাল লাগে এই বছৰ পিছে মোৰ অলপমান দেৰি হ'ল ৰোৱা ডিচেম্বৰত ৰুইছোঁ এয়া নাজানো কেতিয়া ফুলে আচলতে নৱেম্বৰ মানতেই ৰুব লাগে তেতিয়া জানুৱাৰীলৈ একদম ধুনীয়াকৈ ফুলি যায় আৰু ডিচেম্বৰ লাষ্টৰ মানৰ পৰাই মানে ষ্টাৰ্ট হৈ যায় লাষ্ট ইয়েৰটো মোৰ ইমানটো টাইমত নাৰ্জী ফুলখিনি ফুলিছিলেগৈ কিন্তু এইবাৰ অকণমান দেৰি হ'ল কাৰণ বিহাৰো গৈছিলোঁ আমি তাৰপিছতে লগতে শিফটিঙো হৈছিলে আমাৰ তো সেইকাৰণে চব খেলি মেলি হোৱাত অলপমান মানে থাকি গ'ল আৰু এই অভ্যাসটো ফুলৰ পুলি ৰোৱা অভ্যাসটো আচলতে মোৰ সৰুৰে পৰা আছিলে সৰুৰে পৰাই মই ফুল পুলি ৰোৱা মোৰ মনত আছে মই ক্লাছ 6-7 মানৰ পৰাই মোৰ এই চখটো আছিলে মানে ফুল পুলি ৰোৱাটো আৰু আচলতে মোৰ মা আৰু বাবাই বহুত ফুলৰ চখ আছে আৰু এতিয়াও তেওঁলোকে ইমান ধুনীয়াকৈ ফুলৰ বাগিচাখন মানে তেওঁলোকে মেইনটেইন কৰি ৰাখে মই আপোনালোকক ঘৰ গ'লে মই নিশ্চয় দেখাম তেওঁলোকে মানে বহুত ধুনীয়াকৈ মানে যতন লয় আৰু জানুৱাৰী মাহত মানে একদম চাবলগীয়া হয় মানে বহুত ধুনীয়াকৈ ফুল এটাত মই নিশ্চয় আপোনালোকক মোৰ ব্লগত মই তালৈ গ'লে আপোনালোকক দেখাম এয়া মোৰ গোটেই পুলিকেইটা ৰোৱা হৈ গ'ল এইটো ইন্দ্ৰমালতীটো এইকেইটা বাচিলেই হয় আৰু ইমান মৰমত ৰুইছোঁ এইটো যে মোৰ বহুত ভাল লাগিছে হালধীয়া হয় মাজত চাওক ৰঙা এনেকৈ ওলাইছে আৰু এইকেইটা এনেকৈয়ে ৰুই দিলোঁ নাজানো আৰু এইকেইটা বাচে নে নাবাচে এই পুলিকেইটা মোৰ বৰ পচন্দ হোৱা নাই মানে ইমান মানে সতেজ হেৰি নহয় মানে ইমান ষ্ট্ৰং নহয় মানে পুলিকেইটা জানো বাচে নে নাবাচে এতিয়া তো
সেই গোটেইকেইটা পুলি এনেকৈ ৰুই দিলোঁ আৰু টাবকেইটা ইমান চাফ চিকুণ হৈ নাই, এইকেইটা মুচি দিব লাগিব, কাইলৈ মুচিম, এতিয়া নুমুচোঁ আৰু এতিয়া দেৰি হৈ গ'ল। এতিয়া অকণমান অলপ পানী দি দিওঁ, তাৰপিছতে হৈ যাব চাগে। হ'পফুলি ফুলৰ পুলিকেইটা বাচিলেই হ'ল আৰু কেনেকুৱা কি হয় মই আপোনালোকক দেখাই থাকিম বাৰু মাজে মাজে, কাৰণ এইকেইটা ফুলিলে মানে পিটনীয়াকেইটা ফুলিলে বহুত ভাল লাগে, আৰু নাৰ্জীখিনিও ফুলিলে মানে বিৰাট ভাল লাগে। আমাৰ এজনী ইবি শুবলৈ দি থৈছিলোঁ যে, তাই উঠি আহি এইখিনিত বহি আছে। ইবি সোনা नहीं है तुमको? इधर बैठे रहना है, मच्छर काटेगा थोड़ी देर बाद। আৰু এতিয়া পুলিকেইটাত অলপ পানী দি দিছোঁ। এয়া এনেকৈ মই হাতেৰেই দিম এতিয়া, কাৰণ মোৰ যোনটো পানী দিয়া বটল আছিলে ফুলৰ পানী দিয়া, সেইটো মোৰ চিফ্টিঙৰ টাইমতে ক'তনো মই থলোঁ, মই এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই। মোৰ দৰৱ স্প্ৰে কৰা বটলটো পোৱা নাই আৰু পানী দিয়া বটলটো পোৱা নাই। এনেকৈ নতুনকৈ ৰোৱা পুলি আচলতে স্প্ৰে কৰি দিব পাৰিলে ভাল, ডাইৰেক্ট দিয়াতকৈ। আৰু পুলিকেইটা ৰোৱা হৈ গ'ল, এতিয়া গৈ আছোঁ। আগৰ মানে মোৰ গোলাপ ফুল আছে, সেইখিনি মানে ফুলা মানে কি হ'ল, কিনি আনিলোঁ, কিনি আনোতে ফুলিছিলে, কিনি অনাৰ পিছত এবাৰমান, তাৰপিছত মানে নুফুলা হ'ল। তাৰপিছৰ পৰা মানে 1 বছৰমান হ'ল ফুলাই নাই একেবাৰে। এতিয়া ভাবিছোঁ কালি ইউটিউবত চাইছিলোঁ, গোলাপ ফুলত বোলে নুফুলিলে বোলে কলৰ বাকলি দি দিব লাগে, সেইকাৰণে কলৰ বাকলি আনিছোঁ কাটি পেলাই, বেছিকৈ পকা কলৰ সেইখিনিকে এতিয়া মিলাই দিওঁ। ফুলিছে বাৰু, এয়া চাওক, এইটো এটা কলি পেলাইছে, এইটো এটা কলি পেলাইছে, তথাপিও ইয়াতো অকণমান মিক্স কৰি দিছোঁ এনেকৈ। এইজোপা এটাও কলি নাই, এইজোপা এটাও কলি নাই। এইজোপা ইমান দিন হ'ল, একদম অদৰকাৰী পুলি বুলি ক'ব লাগিব। সেই চাওঁচোন বাকলি কেইটামান দি পেলাই, কি হয় নাজানো, দি থৈ দিওঁ এতিয়া, পৰুৱাহে লাগিব মই যি দেখিছোঁ। আৰু এইবিলাক মই আগতে ৰোৱা প্লান্ট হয়, সিটো ঘৰতে থাকোঁতেই ৰোৱা হয়। 2জোপামান মৰিলেই, আৰু এইখিনি এতিয়া আজি যে ৰুইছিলোঁ সেইখিনি হয়। আৰু এয়া নাৰ্জী পুলিকেইটা, এইকেইটা বাৰু ভালেই দেখিছোঁ অকণমান। আৰু এইকেইটা, তাৰপিছত এইজোপা আকৌ এইজোপা যে একদম মৰি গৈছিলে, মই সেই দিল্লী গৈছিলোঁ মাজতে, তেতিয়া একেবাৰে মৰি গৈছিলে, কিন্তু এতিয়া আকৌ ধুনীয়াকৈ হৈছে লহপহকৈ। ভিতৰতো এজোপা পানী বটলতো থৈ দিয়া আছে। এইজোপা খাই লঠঙা হৈ আছে, এজোপা ওলাব চাগে পাত, মই কলম দিছিলোঁ এজোপা কেইদিনমান আগতে। এইজোপা আকৌ সেই শ্বিলঙলৈ যাওঁতে তেল ডিপু এটাৰ পৰা অনা, এনেই ছিঙি পেলাই ডাল এটা ছিঙি পেলাই লৈ আহিছিলোঁ মই, আৰু বৌয়ে দুলীয়াজনৰ বৌয়েও লৈছিলে এটা। সেই মোৰজোপা এজোপা, বৌজোপাও চাগে হৈছে চাগে। আৰু আজিৰ ব্লগটো মই আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ এই ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে, মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ কাৰণে চাই আছে, তেনেহ'লে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে গম পাই থাকে। আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ত আকৌ আপোনালোকক লগ পাই আছোঁ।